চালু মইনা হয় না এইটো শিল পৰা দিনাখন মানে হয় আপোনাৰ ঘৰত সোমালে মোৰ ঘৰত মানে মায়ে পালে মুচিবুৰ ৰহমান এয়া মুচিবুৰ ৰহমান ডাঙৰীয়া দেৱে যেতিয়া আমাৰ শিলাবৃষ্টি হৈছিলে তেতিয়া এই চৰাইটো আঘাতপ্ৰাপ্ত হৈছিলে তেখেতে দুদিন ধৰি খুব সুন্দৰকৈ ৰাখিছে আৰু খুব যতনেৰে ৰাখিছে আৰু ই এটা সম্পূৰ্ণ সুস্থ হৈ উঠিছে কিন্তু উৰিব পৰা নাই আমি এতিয়া ৰেস্কিউ চেণ্টাৰত বা তেনেকৈ ট্ৰিটমেণ্ট কৰি আমি চেষ্টা কৰোঁ ই যাতে আকৌ প্ৰকৃতিলৈ উৰা মাৰিব পাৰে আৰু ধন্যবাদ দিছোঁ আপোনাক ইমান এটা ভাল কাম কৰিছে প্ৰেম দেখাইছে এইটো বহুত বিলুপ্তপ্ৰায় হৈ গৈছে আৰু এইটো খুব সুন্দৰ এটা মইনা আমি পাহাৰীয়া মইনা বুলি কওঁ আৰু এইটো হিল মাইনা প্ৰজাতি আৰু ইয়াক বচোৱাৰ কাৰণে একদম ধন্যবাদ আমি এতিয়া লৈ যাম আপোনাৰ ইনিচিয়েটিভতে বাচিছে আৰু তেখেতক আমি বহুত এটা ভাল কামৰ কাৰণে আমি মোৰ মায়ে মানে প্ৰথমতে পালে মানে বাৰীৰ পিছফালে কাম কৰি থাকোঁতে মানে পালে পাই পেলাই উদ্ধাৰ কৰি আনি পেলাই ৰাখিছে আমি দুদিন ধৰি পেলাই আমি ৰাখিলোঁ তাৰপাছত আমি মোৰ বন্ধুবৰ শ্যামেন্দ্ৰ বৈৰাগী আৰু মানে দুলেন DY365 আৰু আপোনাৰ নিউজ লাইফৰ তেওঁলোকৰ পৰা মই ছাজেশ্যন লৈছিলোঁ তেতিয়া আপোনাৰ নাম্বাৰ দিলে আৰু আপোনাৰ নাম্বাৰ দি পেলাই আমি মানে হস্তান্তৰ কৰিব পাৰিলোঁ আজি ধন্যবাদ পিছলৈ এখন ফটো উঠাওঁ ফটো